নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে। মই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদতে। চ' আজি হৈছে তোমাৰ মাঘৰ বিহু উৰুকা। চ' উৰুকা আজি আমাৰ হাইকিনা গাঁৱৰ গেলেকীৰ হাইকিনা গাঁৱৰ প্ৰস্তুতি কেনেকুৱা চলিছে, মানে মেজি তলৰ প্ৰস্তুতি, আপোনালোকক তাৰে অলপ মই দেখাবলৈ গৈ আছোঁ। চ' মোৰ ঘৰ হাইকিনা গাঁৱতে, গেলেকী শিৱসাগৰ। চ' আমি এইফালে আছে মোৰ দাদা আছে এইফালে, ধুনীয়াকৈ দুয়ো একেলগে গৈ আছোঁ মেজি তললৈ বুলি। তাত আছে আমাৰ বন্ধু বান্ধৱীসকল সকলো। লগ পাওঁ আপোনালোকক সকলোকে তাত মেজি তলত, ধুনীয়াকৈ দেখাম আজি কি কিনো হয়। গৈ থাকোঁচোন গাইছ। আহি নামঘৰ ওচৰত পাইছোঁহি। এইফালে আমাৰ নামঘৰ ওপৰ হাইকিনা গাঁৱৰ। চ' আমি পামগৈ এতিয়া, আৰু অলপ বাকী আছে। গৈ থাকোঁচোন গাইছ, চাওঁ কিনো হয় তাত। চ' গাইছ, আমি আহি মেলি এতিয়া পালোহি আমাৰ মেজিতল। মেজিতল আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকক। কিন্তু মেজিতল দেখুৱাৰ আগতে মোৰ এইফালে আমাৰ সমীৰণ দাক দেখাই লৈছোঁ, মোৰ ঘৰৰ ওচৰৰ পাৰ্টনাৰ, চবেই গম পাই, ইয়াক দেখিছে আগৰ লগত। ত' এতিয়া দেখাওঁ আপোনালোকক মেজিতলৰ ধুনীয়া আমাৰ গেটখন, হাইকিনা গাঁও ওপৰ হাইকিনা গাঁও। ইয়াত দেখিছে গাইছ, এইফালে ধুনীয়াকৈ এইফালে এখন শৰাই দিয়া আছে ইয়াত আগত। এইফালে মাঘৰ বিহু 2024 কেনেকুৱা লাগিছে আপোনালোকে জনাব। ধুনীয়াকৈ এখন আমাৰ গেটখন বনিছে, ৰাতিকৈ লাইটিং চিষ্টেম হ'ব, তাকো অলপ আপোনালোকক আভাস দিম। চ' আহক গাইছ, আমি ভিতৰলৈ যাওঁ। এইফালে আমাৰ জিন্টুদাই আছে, জিন্টুদাই এইফালে অলপ চাই দিয়ক। চফা অভিযান চলি আছে, আজি উৰুকা তাতে, কাইলৈ হ'ব বিহু ধুনীয়াই। এইফালে আমাৰ তেওঁলোক বহি আছে, ওচৰৰ পৰা দেখাম মই। এইফালে গাহৰি কাটি আছে, দেখামগৈ। কিন্তু তাৰ আগতে আমি দেখাবলৈ বিচাৰিছোঁ আমাৰ ধুনীয়াকৈ এবাৰ ৰথ বনোৱা আছে। ৰথ, তাৰপিছত ওপৰত থাকিব তোমাৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুন। ত' সেই তেওঁলোকক আনি থকা হৈছে, এতিয়ালৈকে লগোৱা নাই ইয়াত। বহাই দিয়াৰ পিছত দেখাম আপোনালোকৰ পিছত আকৌ ভিডিঅ'। কিন্তু দেখাব বিচাৰিছোঁ, এইফালে ধুনীয়াকৈ ৰথ এইফালে বনি আছে, দুটা ঘোঁৰা বনাইছে আগত, এইফালে ৰথ ধুনীয়া। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব। এইফালে আমাৰ এখন গাঁৱলীয়া মানুহৰ যেনেকুৱা এখন ঘৰ নে তেনেকুৱা এইটো দেখাব বিচাৰিছে। ধুনীয়াকৈ ভেলাঘৰ এটা বনাইছে এইফালে। ইয়াত আছে এইফালে কোমোৰা, তাত এইফালে আছে আমাৰ দাদা আছে, থুপু দাদা। এইফালে চাই দিয়া, কিবা এটা কোৱা কেনেকা মাঘৰ বিহু বুলি ৰাইজক। আমাৰ ফালে ৰেডি হ'লে, আপোনালোকৰ হ'লে আমাৰ ফালে হ'লে আৰু ন। তাৰপিছত এইফালে আগলৈ গৈ থাকোঁ, তাৰপিছত ধুনীয়াকৈ দেখাম। এইফালে যেনেকৈ ঘৰৰ পিছফালে খেৰ থয় ন, খেৰ জমা কৰি থয় গাঁৱলীয়া মানুহে, তেনেকৈ এইফালে খেৰৰ এটা থৈছে, ইয়াত খেৰ থোৱা হয়, সেইটো দেখাব বিচাৰিছে মানে। তাৰপিছত এইফালে তোমাৰ ধুনীয়াকৈ আমাৰ আই লভ ওপৰ হাইকিনা, আমাৰ গাঁওখনৰ নাম হাইকিনা। চ' আই লভ ওপৰ হাইকিনা লিখিছে ধুনীয়াকৈ, ওপৰ হাইকিনা, শিৱসাগৰ গেলেকী অঞ্চলতে আমাৰ গাঁওখন পৰে। এইফালে ধুনীয়াকৈ মেজি কৰি আপোনালোকক দেখাব বিচাৰিছোঁ। বৰ্তমান মানে মেজি জপা নাই, মেজি খৰি জাপি মেলি ধুনীয়াকৈ আমাৰ 3টা মেজি বনোৱা হয়। আপোনালোকক দেখাম মই পিছত, এতিয়া থুলমূলকৈ দেখাইছোঁ। আৰু ৰাইজ আহিব অলপ পিছত, সকলো গোট খাব। তাত এইফালে আছে, এইফালে আমাৰ আছে আমাৰ দাদাই হয় ঘৰৰ ওচৰত। তাত এইফালে আছে দাদা এজন, ধুনীয়াকৈ গাহৰি মাংস কাটি আছে আজি, মানে ৰাতিকৈ গাহৰি। আৰু আমাৰ কিহে হ'ব খানাটো আজি? হাঁহ হ'ব, হাঁহ আৰু গাহৰি। এইফালে আছে আমাৰ দা এজন আছে ওচৰতে, হাঁহ কৈ দিয়ক। এইফালে আমাৰ ওচৰৰে বন্ধু বুলিয়ে ক'ব লাগিব আৰু, লগৰে ছিংগাৰ দা হয় দেই। গান এটা গুণগুণাই দিলে ভাল লাগিব, কিন্তু দেৰিকৈ ন গান এটা আজি গুণগুণাব লাগিব তুমি ধুনীয়াকৈ। এইফালে গাহৰি মাংস কাটি থকা আছে, তাৰপিছত আহি আছে আমাৰ হাঁহ, হাঁহ ব্ৰইলাৰ, মানে একদম নানা ৰকমৰ। আপোনালোকে কি খাব? আৰু এটা আছে, কিবা কি মাছ আছিলে? কচ মাছৰ জোল হ'ব ৰাতিকৈ। ত' আপোনালোকে আহিব পাৰে আমাৰ ইয়ালৈ, হয় নাই? ফটো চটো মাৰিবলৈ ধুনীয়াকৈ। কিন্তু আৰু ৰাতিকৈ আৰু অলপ জাক জমকতাৰ মানে ভৰি পৰিব আমাৰ হাইকিনা গাঁওখন। ভাল লাগিব। তাৰপিছত এইফালে আমাৰ ভেলাঘৰ ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। ইয়াত ৰাতি শোৱা হ'ব গাইছ, শুব লাগিব ইয়াত। Few moments later. খানা বনিছে নেকি? বনি আছে দেই। গৈছে গাহৰি নেকি? এইটো গাহৰি পুৰা। এইটো কি? অলপ দেখা দিব লাগে।
এইটো কচ মাছ দালি মানে এইটো কচ মাছ এইটো কচ মাছ দালি খাব লাগে ধুনীয়া তাৰপিছত আৰু এইফালে আছে হাঁহ কোমোৰা হাঁহ আছে ন হাঁহ কোমোৰা আছে এইফালে ধুনীয়াকৈ ব'লে আগে দেই ঠিক আছে পালে Years later. ত' গাইজ সুপ্ৰভাত গুড মৰ্ণিং আজি অন্য এটা দিন আপোনালোকে গম পাইছে কালি এডোখৰ ব্লগটো কণ্টিনিউ নহ'ল আজি চ' পিছত হয় মই কণ্টিনিউ কৰি দিছোঁ আজি আজি মাঘৰ বিহু সকলোকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু তাৰপিছত আশা কৰিছোঁ আপোনালোকৰ আগন্তুক দিনবোৰ শুভ হয় চ' আমাৰ লগত আছে এইফালে বৰদাক বহুত দিনৰ মূৰত বৰদাক দেখাই দিছোঁ বৰদাক বিচাৰিয়ে থাকে বাৰু ৰাইজে চ' বৰদাক বিচাৰি আমি এতিয়া যাওঁ মেজিতলৈ দুটাই মেজিতলৈ যাওঁ আজি দেখাম মানে মেজিতলত এতিয়া মেজি জ্বলালে ধুনীয়াকৈ কি নাই হয় কি হ'ল কালি দেখাবলৈ কালি মানে গম পাইছে আৰু আজি সেইটো কাৰণে একদম অলপ দেখাই দিওঁ আপোনালোকক গাইজ বলকচোন যাওঁ দেই আগুৱাই চ' গাইজ আমি আহি মেজিতল পালোহি কালি আপোনালোকক এইবোৰ অলপ সৰু সুৰাকৈ দেখাইছিলোঁ এইফালে ঘৰ দেখাইছিলোঁ এইফালে আই লভ হাৰিণা আজি মেইন বস্তু এটা দেখাইছোঁ কালি ৰথৰ ওপৰত থকা এজন শ্ৰীকৃষ্ণ অৰ্জুন মানে দেখাবলৈ নহ'ল না আজি দেখাইছোঁ গাইজ এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ কেনেকুৱা লাগিছে একদম এটা লাইক কৰি দিয়ক গাইজ এটা কমেণ্ট এটা লাইক শ্ৰীকৃষ্ণ অৰ্জুনৰ কাৰণে এটা লাইক কৰি দিয়ক গাইজ কেনেকুৱা লাগিছে ক'ব এইবিলাক শাক আছে ওপৰত ধুনীয়াকৈ জাতি কোমোৰা হয় জাতিলাও নহয় তাৰপিছত মেজিটো অলপ দেখাই দিওঁ মেজি আমাৰ এইফালে বহুত সোনকালে বনোৱা হয় মানে সেইটো কাৰণে মেজি জ্বলিলে বাৰু জ্বলি মানে এতিয়া চাইডহে আছে মানে মেজি অকল বহুত সোনকালে ৰাতিপুৱা একদম হাই টাইমতে জ্বলোৱা হয় মই এবাৰ অলপ ফেকি দিছোঁ আৰু যে ভীষ্ম আৰু মেজি চাই হ'লগৈ বুলিয়ে ক'ব পাৰি আৰু জ্বলি গ'ল মানে চব খৰি একদম এইফালে আমাৰ দুদৈটি বুলি কিবা নিয়ম কৰিছে মই নাই দিয়া একদম ধুনীয়াকৈ এইফালে দুদৈহেঁত আছে সকলোৱে কালি ৰাতি ল'ৰাবোৰ আছিলে গম পায় আৰু ৰাতিপুৱালৈ ল'ৰাবোৰ নাথাকে বুলি হে ৰাতিপুৱালৈ ল'ৰাবোৰ নাথাকে ধুনীয়াকৈ গম পায় চব ধুনীয়াকৈ চ' গাইজ দেখিছোঁ চেণ্ডবেগ ল'ম চ' গাইজ আমি এতিয়া অলপ ফটো চটো মাৰোঁ আমাৰ গুৰুৱে মই ধুনীয়াকৈ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোত চাব পল্লৱ গগৈ বুলি আছে ফটো পাব ধুনীয়াকৈ টিকটক চ' ফটো মাৰোঁ দেই